আপোনাক হয়তো কেতিয়াবা নহয় কেতিয়াবা কোনোবাই ইনচাল্ট কৰাৰ সুৰত খাৰ খোৱা অসমীয়া বুলি নিশ্চয় কৈছে যেন খাৰ খোৱাটো এটা ক্ৰাইম হে কিয় বাৰু বেলেগে আমাক এনেকৈ খাৰ খোৱা অসমীয়া বুলি হাঁহে মাত্ৰ খাৰৰ আঞ্জা এখনৰ বাবে আমাক এনেকৈ খাৰ খোৱা অসমীয়া বুলি কোৱা হয় নেকি আমাৰ অসমীয়া সমাজত বহু ধৰণৰ টেঙাৰ আঞ্জাওতো আছে তথাপিও আমাক বেলেগে যে টেঙা খোৱা অসমীয়া বুলি নকৈ খাৰ খোৱা অসমীয়া বুলিহে হাঁহে ইয়াৰ কাৰণ কি বাৰু এবাৰলৈ আপুনি ভাবি চাইছেনে এই ভিডিঅ'টোত আজি এই প্ৰশ্নটোৰে উত্তৰ বিচাৰি চাওঁ আহকচোন খাৰ কেনেকৈ বনোৱা হয় বাৰু কলগছ স্পেচিয়েলি ভীমকল গছক প্ৰথমে সৰু সৰুকৈ পিচ কৰা হয় তাৰপিছত ইয়াক কেইদিনমানৰ কাৰণে ৰ'দৰ তাপত ভালদৰে ৰাখি দিয়া হয় শুকাবৰ কাৰণে যেতিয়া সেয়া সম্পূৰ্ণকৈ শুকাই যায় তেতিয়া সেইবোৰ একগোট কৰি জ্বলোৱা হয় জ্বলোৱাৰ পিছত যেতিয়া সেইবোৰ ছাই হৈ যায় তেতিয়া সেই ছাইবোৰত পানী দি চেকাৰ পিছত যি পানী ওলায় সেইবোৰেই হ'ল খাৰ কিন্তু প্ৰথমে অসমীয়া মানুহে খাৰ বনাব জনা নাছিল ৪০০০ বছৰমান আগতে যেতিয়া বড়ো জনগোষ্ঠীটো অসমলৈ আহিছিল তেওঁলোকে জানিছিল যে কলগছৰ বিভিন্ন অংশৰ পৰা কেনেকৈ খাৰ বনাব পাৰি বিশেষকৈ ভীমকল গছৰ পৰা তেওঁলোকে অসমীয়া মানুহখিনিক খাৰ বনাবলৈ শিকালে ইয়াৰ আগলৈকে অসমৰ মানুহে বনোৱা আঞ্জা মুঠেও সুস্বাদু নাছিল কাৰণ সেই সময়ত নিমখৰ অবিহনেই আঞ্জা বনোৱা হৈছিল নিমখৰ অবিহনে বুলি যে ক'লো ইয়াৰ কাৰণটো পৰৱৰ্তী সময়ত কৈ আছো যেতিয়া অসমত খাৰৰ প্ৰচলন হ'ল তেতিয়া অসমৰ মানুহে টেঙা আৰু মিঠা আঞ্জাৰ বাহিৰে প্ৰতিখন আঞ্জাতে নিমখৰ সলনি খাৰ ব্যৱহাৰ কৰিবলৈ ল'লে কাৰণ খাৰে আঞ্জাখন আগৰ তুলনাত বহুতখিনি সুস্বাদু কৰি তোলে আৰু এনেকৈ প্ৰতিখন আঞ্জাতে খাৰ ব্যৱহাৰ কৰাৰ কাৰণেই হয়তো অসমীয়া মানুহখিনিক খাৰ খোৱা অসমীয়া বুলি কোৱা হয় কিন্তু আমাৰ এই কাহিনীটো ইমানতেই শেষ নহয় তেতিয়াৰ সময়ত অসমত তেনেকৈ নিমখৰ প্ৰচলন নাছিলেই আহোম ৰাজতন্ত্ৰৰ দিনত আৰু ব্ৰিটিছৰ দিনতহে তেতিয়াৰ বেংগালৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি অসমত নিমখ ছাপ্লাই কৰা হৈছিল মাৰোৱাৰী ব্যৱসায়ীয়ে তেতিয়া লাহে লাহে অসমৰ চহৰ নগৰত নিমখৰ ব্যৱসায়টো আৰম্ভ কৰিছিল কিন্তু তেতিয়াও নিমখৰ দাম আকাশলংঘী আছিল আৰু সাধাৰণ মানুহৰ কাৰণে নিমখ কিনি খোৱাটো অসম্ভৱ আছিল তেতিয়া কোৱা হৈছিল যে লুনে সোণে সমান লুন মানে নিমখৰ ইমান মূল্য আছিল যে সেয়া সোণৰ সমান বুলি ধৰা হৈছিল সেই গতিকে আগৰখিনিত কোৱাৰ দৰে অসমৰ মানুহে নিমখ এফৰ্ড কৰিব নোৱাৰি তাৰ পৰিৱৰ্তে প্ৰতিখন আঞ্জাতে খাৰ ব্যৱহাৰ কৰিছিল হয়তো এইটো কাৰণেই বেলেগে আমাক খাৰ খোৱা অসমীয়া বুলি হাঁহে কাৰণ আমি নিমখ এফৰ্ড কৰিব নোৱাৰি তাৰ পৰিৱৰ্তে খাৰ ব্যৱহাৰ কৰিছিলোঁ বাকী যিয়েই নহওক খাৰৰ বহু উপকাৰিতা আছে খাৰে এণ্টাচিড হিচাপে গেষ্ট্ৰিকৰ সময়ত কাম কৰে বিভিন্ন শাক মাছৰ লগত খাৰৰ সুস্বাদু আঞ্জাৰ উপৰিও খাৰে ডিটাৰজেণ্ট হিচাপেও কাম কৰে চিল্ক মুগা আদি খাৰেৰে ধুব পাৰি খাৰে আনকি শ্বেম্পু হিচাপেও কাম কৰে দ্যাটছ ইট ফৰ টুডে আপুনি বাৰু ইয়াৰ বিষয়ে আগতে জানিছিল নে কমেণ্টত জনাওকচোন আৰু লগতে এই ইণ্টাৰেষ্টিং টপিকটোৰ ওপৰত বনোৱা এই ভিডিঅ'টোত এটা লাইক কৰি দিব এনেকৈ যদি আগলৈও আৰু নতুন ইণ্টাৰেষ্টিং আৰু নলেজেবল ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জয় আই অসম